দিন বিয়া যোৱা নাই তো গাইছ আজি এটা দিম বুলি ভাবিছোঁ আজি যাম আমি পিকনিক মানে পিকনিক নকয় আমাৰ টিউশ্যনৰ পৰা ফুৰাব নিব খানা চানা খাই আমি যাম এতিয়া হাঁহি চ' গাইছ মই এতিয়া গা পা ধুই ৰেডি এতিয়া ওলাওঁ আৰু যাওঁ এতিয়া মই চাওঁ আউটফিটটো পুৰা তেল চেল ভৰাই ললো চ' এতিয়া আৰু যাত্ৰা আৰম্ভ गजब बेइज्जती है ফাইনেলি আহি পালোঁ এতিয়া টাইম হ'ল 10টা বাজি গ'ল আছে আমাৰ ক্লাছমেট কেইটামান চ' গাইছ এতিয়া দিলে ব্ৰেকফাষ্টটো কল ব্ৰেড আৰু ইফালে আছে এটা কণী তলত এইখিনি খাই লওঁ তাৰপিছত দেখা আছোঁ অ' ছাৰ ভয় কৰিছে নেকি বলক এইবাৰ পানীত ধাৰ ফাইনেলি মৰাৰ পৰা বাচিলোঁ ভয় লাগিছে নেকি পুৰা একদম আৰু ইফালে আছে আমাৰ ল'ৰাকেইটা কেনে লাগিল চ' গাইছ আৰু একবাৰ পালোঁ এইটো ভয় লাগিল নেকি ভয় লাগিছে চ' গাইছ এইখনে তাত থকা হেংগিং ব্ৰিজখন চ' গাইছ কিবাকৈ আহিলোঁ ব্ৰিজখন পাৰ হৈ মানে মাছমান পাইছিলোঁ মই যেতিয়া ক্ৰচিং কৰি আছিলোঁ এনেকুৱা লৰিছে মানে পিছফালৰ পৰা কোনোবাই লৰাইছে কিজানি এনেকুৱা লৰিছে মানে বুকু এতিয়াও ধপধপাই আছে গাইছ কিবাকৈ বাচি বাচি আহিলোঁ এতিয়াও বুকু ধপধপাই আছে অলপ মানে এনেই অলপ ভৰিখন ভিজাব আহিছোঁ কি ঠাণ্ডা পানী একদম বৰফৰ পানী ছাৰ কেনে লাগিল ভৰিখন ভিজাই हाय हाय इतना सुकून ভাত চাত খাই ললোঁ এতিয়া ভাত খাওঁতে ইমান আৰু ভিডিঅ' কৰি নাথাকিলোঁ গা চা ধুলোঁ পূৰা মজাকৈ আৰু ভাত খালোঁ এতিয়া অলপ আছোঁ ভাতটো একদম মজা আছে কি কি আইটেম আছিল মাংস পনীৰ আৰু দালি এতিয়া আৰু ৰিটাৰ্ণ হ'লোঁ এখন স্কুল চ' পুৰা মজাকৈ আজিলৈ ইমান আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু